ছাগলী কেইটকা দিছে ছশ এইটো ৰাজহাঁহ এইটো পাতিহাঁহ এইটো কি চীনাহাঁহ নেকি এইফালে আছে আপোনাৰ জুচ খাবলৈ ছাগলী মাথা আছে ঠেং আছে আৰু এইবিলাক পেটু আছে চুহা খাবৰ কাৰণে এইফালে আছে হাঁহ মাংস আৰু এইফালে আছে কুকুৰা আৰু এইফালে আছে ছাগলী চালানি নেকি চালনি নহয় ভাই জীয়াই আছে মাছ 700 মাছ এনে যাব বহুত গৈছে যাব ইহঁত ডবল ডবল গিহিনী মাছ আছে তেনে কিহেনি বুলি কয় নেকি গিহিনী মাছ 800 গ্ৰাম এই পলাখন লাগি আছে 750 এই ধৰক 850 তিনি পোৱা আপোনাৰ পুখুৰী নে একদম কেজি মাছ নহয় এই মাছজনী দাম কেজি আহক এইবিলাক কিমান লগাইছে এইবিলাক 300 সেইটো কি মাছ এই পোৱালিকেইটা এইকেইটা হাতৰ পোৱালি জাপানী কিয় নহয় জাপানী মাছ নহয় সেইজনী ডাঙৰ কেইজনী লগত নি অঁ এইবোৰ গিহিনী মাছ গিহিনী ব্লগ বনাই আছো দেই মাগুৰ আছে মাগুৰ দিয়ক শুনিছে না কেইটা লাগে আছে গোটেইকেইজনী ডাঙৰ বাছি দিলে 50 টকা মাছৰ দামো কমেই যাব সৰু দুজনীমান দিবই লাগিব নেত্ৰদাৰ হোটেল বহুলাতে আছে আপোনালোকে আহিব এয়া বহুলা চাৰিআলিৰ পৰা অকণমান আগত আছে আহিব আপোনালোকে বৰ ধুনীয়া ধুনীয়া মিঠাই বনাই খাই যাবহি টেঙা খাবহি আমাৰ এইফালে অলপ মালিকে ক'ব অলপ কওক কৈ দিয়ক লোকেশ্যনটো অলপ বৰলা চাৰিআলি নগাবাদ ৰোড নেত্ৰ হোটেল NS হোটেল কমেণ্ট কৰিব ভাল বেয়া আৰু ভিডিঅ'টো ভাল পালে আৰু লাইক ছাবস্ক্ৰাইব কৰি দিব সকলোৱে ঠিক আছে